Hello guys, আজি তোমালোকক মই লাইভ দেখাম যে মই ড্ৰিম 11 আৰু মাই সাৰ্কেল 11ৰ পৰা কেনেকৈ টকাটো উইথড্ৰল কৰোঁ। প্ৰথমে ড্ৰিম 11ত দেখাইছোঁ। তোমালোকে ড্ৰিম 11ত গৈ নিজৰ প্ৰফাইলত ক্লিক কৰিবা, তাৰপিছত উইথড্ৰলত ক্লিক কৰিবা। তাৰপিছত তোমালোকে যিমান টকা উইথড্ৰল কৰিব বিচাৰা তিমান টকা টাইপ কৰিবা। তাৰপিছত তোমালোকে উইথড্ৰল নাওত ক্লিক কৰিবা। তাৰপিছত তোমালোকৰ ইয়াতে নিজৰ টকাটো আহি যাব আৰু টেক্সটো আহি যাব। টেক্স কাটিবলৈ মোৰ 1050 টকা আহিছে। তোমালোকৰ স্ক্ৰীনৰ আগতে মই পইচাটো উইথড্ৰল মাৰিলোঁ, তোমালোকে চাইছা পইচাটো কাটি দিলে। এতিয়া স্ক্ৰীনত আহি যাব পইচাটো সোমাই যোৱা। পইচাটো অহালৈকে আমি মাই সাৰ্কেল 11ত উইথড্ৰলটো মাৰি দিওঁ। এয়া তোমালোকে স্ক্ৰীনত দেখিব পাৰিছা পইচাটো মোৰ বেংকত সোমাই গ'ল। এতিয়া মাই সাৰ্কেল 11তো ছেম প্ৰফাইলত যাবা। প্ৰফাইলত গৈ তোমালোকে ৱেলেটত ক্লিক কৰিবা। তাৰপিছত তোমালোকে চাইছা উইনিং মোৰ আজি ইমান আছে, গোটেইখিনিয়ে মই উইথড্ৰল মাৰিম। তোমালোকৰ চকুৰ আগতে মই কৰি আছোঁ, একো কাট কুট কৰা নাই। তোমালোকে যাতে বিশ্বাস কৰা, যিমান টকা উইথড্ৰল কৰিবা টাইপ কৰিবা, তাৰপিছত নিজৰ UPI আইডিটো বহাই দিবা। বহাই পেলাই তোমালোকে ইয়াতে ছাবমিট কৰি দিবা। ছাবমিট কৰি ইয়াতে উইথড্ৰল কৰি দিবা। উইথড্ৰল কৰাৰ লগে লগে তোমালোকৰ 1 মিনিটৰ ভিতৰত তোমালোকৰ পইচাটো তোমালোকৰ বেংকত সোমাই যাব। এইটোৱে আছিল ভিডিঅ'। তোমালোকে ইয়াৰ যদি প্ৰপাৰ ভিডিঅ'কেইটা চোৱা নাই কেনেকৈ খেলিব লাগে ড্ৰিম 11 মাই সাৰ্কেল 11, তেনেহ'লে লিংক এটা ডেছক্ৰিপশ্যনত পাই যাবা।